ধেমেচি কুচগাঁৱলৈ মোক আমন্ত্ৰণ জনাই অনা হৈছে ইয়াতে শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলাত অভিনয় কৰিবলৈ মই দৈৱকী চৰিত্ৰত অভিনয় কৰিম আৰু মোৰ সৈতে যোগাযোগ কৰিছিলে জুনভূঞা ডাঙৰীয়াই মই ধন্যবাদ জনাইছো কিয়নো এই ৰাসৰ জৰিয়তে এনে ভ্ৰাম্যমানত থাকিলে লগ পোৱা হয় আমাৰ দৰ্শকসকলক কিন্তু যেহেতু মই ভ্ৰাম্যমানত নাই মোৰ দৰ্শকসকলে মোক ওচৰৰ পৰা পাব বিচাৰে এই ৰাসৰ সময়তে এক সুন্দৰ পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমত যেহেতু উজনি অসমত মানুহে ৰাস কৰে গতিকে মোৰ খুব ভাল লাগিছে আজি এইখন মনত পৰিছে মোৰ ধৈৰ্যতিৰ বৰ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছে কংস হৈ আপোনাৰ ভৱিষ্যত ভাগ্য লিপি কংসৰ শুনিলি কংস আজি আনন্দ ভক্ত খামুকটা কংসৰ জীৱনৰ মৃত্যুৰ পথ তোৰ কোনো অপৰাধ অপৰাধী নুহে কোনো এই মথুৰাৰ প্ৰজা যত মানে অপরাধ সেই মূর্খ আমি 1982 চনৰ পৰা আজি 2018 চনলৈকে 36টা বছৰ এবেলি অতিক্ৰম কৰিব আৰু এবেলি আমি অসমীয়া বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া অসমীয়া ধাৰাবাহিকৰ অভিনেতা আগনিৰ শইকীয়া আৰু 2017ৰ সদৌ অসম ভাওনা সমাৰোহৰ স্থানপ্ৰাপ্ত অংকুৰ শইকীয়া আৰু হৰি হাজৰিকাক আমি লগতে আমাৰ স্থানীয় শিল্পী অভিনেতা অভিনেত্ৰীৰ যোগেদি আমি ৰাসখন উদযাপন কৰিম বুলি ভাবিছোঁ।